ইউটিউব চেনেল আশা কৰোঁ আপোনালোক ভালে আছে আৰু মোৰো ভালে হয় বহুত দিন ভাবিছে চাগে ইমান দিন কি হ'ল ভিডিঅ' একো বনোৱা নাই আসলে মোৰ চলি আছিল ফাইনেল এক্সাম 5th সেমিষ্টাৰ আৰু হেতু কাৰণে মই একো ভিডিঅ' বনোৱা নাছিলো আৰু এতিয়া মই ফাইনেলি আহিলো ঘৰলে তো সেই কাৰণে ভাবিছো আপোনালোকৰ কাৰণে ভিডিঅ' বিলাক বনাও আৰু এতিয়া পৰাই মই কন্টিনিউ কৰিম বুলি ভাবিছো বহুত দিন একো কৰা নাছিলো আৰু এক্সাম চলি থাকিলে মানে বহুত টেনচনত থকা হয় তো সেই কাৰণে মই ভাবিলো যে একেবাৰে শেষ হোৱাৰ পিছতহে ভিডিঅ' বনাম আৰু তেনেকৈ বুলি সো আজি ভাবিছো ভিডিঅ' এটা বনাও লং ভিডিঅ' আৰু আজি কি কৰোঁ আপোনালোকক দেখাই যাম এফালৰ পৰা গোটেইখিনি সো চাই থাকিব ভিডিঅ'টো আৰু এতিয়া বাজি আছে দিনৰ 12:30 আজি মোৰ আৰু এটা কাম আছে মই গিটাৰ ক্লাছলৈ যাব লাগিব স্যাটাৰডে থাকে হদে যোৱা সপ্তাহ মিছ হ'ল পৰীক্ষাৰ কাৰণে আৰু এই সপ্তাহ মই যাবই লাগিব আৰু পৰীক্ষাও আহি আছে গিটাৰ এক্সাম আহি আছে গতিকে এটা ফাংফুং কৰিলে নহ'ব যাবই লাগিব আৰু ভাবিছো আপোনালোককো দেখাম মই য'ত গান শিকো তাতে মই গিটাৰ ক্লাছো কৰোঁ আৰু যিদিনাখন মই এক্সাম দি মেলি তিনচুকীয়ালৈ আহিলো সেইদিনাখনে মোৰ কেইটামান বস্তু বহুত ভাল লাগিলে তিনচুকীয়াৰ পৰাই লৈছো কাপোৰ হয় বহুত ধুনীয়া আছিলে কাৰণে মোৰ ল'ব মন গ'ল কাৰণে লৈ ললো আৰু আজি ভিডিঅ'টোতে আপোনালোকক দেখাম বুলি ভাবিছো ৰ'ব মই আপোনালোকক বেক কেমেৰা কৰি দেখাই আছো ফাৰ্ষ্ট ড্ৰেছটো এইটো এটা মম জিন্স হয় ব্লেক কালাৰত আছে এনেকুৱা হয় তলৰটো আৰু বহুত বেছি ধুনীয়া লাগিলে মোৰ কালাৰটো আৰু একদম পছন্দ হৈ গ'ল দেখাৰ লগে লগে মই সেইকাৰণে লৈ ললো তাৰ পাছতে এইটো এটা হোৱাইট টি-শাৰ্ট হয় অভাৰসাইজৰ টি-শাৰ্ট হয় এইটো সো এইটো মোৰ ভাল লাগিলে পাছতে এইযোৰ জোতা হয় বিশালৰ পৰা লৈছিলো মই তিনচুকীয়া বিশাল সো এইযোৰ ভাল লাগিলে সেইটো কাৰণে মই লৈ ললো যদি আপোনালোক তিনচুকীয়াৰ হয় আৰু চাই আছে যদি ভিডিঅ'টো তেতিয়াহ'লে আপোনালোকে যাব পাৰিব খুব ধুনীয়া ধুনীয়া কালেকশ্যনছ আহিছে উইণ্টাৰ ৱেৰ কালেকশ্যনছ আহিছে আৰু শ্বু কালেকশ্যনছ ইমান ধুনীয়া ধুনীয়া আহিছে আপোনালোকে গৈ চাবগে পাৰে আৰু মই পিন্ধি মেলিও চালোঁ খুব বেছি কমফৰ্টেবল হয় সেইকাৰণে মই বহুত ভাল পালোঁ পিন্ধি পেলাই তাৰপিছত মই সেইকাৰণে লৈ ল'লোঁ এইযোৰ আৰু এইযোৰ জোতা মায়ে এটা কিনি দিছিলে ছেইম তিনচুকীয়া বিশালৰ পৰাই এইযোৰ লোৱা হৈছিলে আৰু এতিয়া ভাবিছো অলপমান প্ৰেক্টিছ কৰি লওঁ কাৰণ এইকেইদিন একো প্ৰেক্টিছ কৰা হোৱাই নাই গতিকে তাত পাৰফৰ্ম কৰিবগৈ লাগিব এইকাৰণে এতিয়া প্ৰেক্টিছ কৰোঁ তাৰ পাছতে ভাত পানী খাই লাহেকৈ ওলাই যাম বাহিৰত মাহঁতে কিবা কিবি সবজি খেতি কৰি আছে মই আপোনালোকক ভাবিছো তাকে দেখুৱাও বুলি বহুত বেছি তেনেকৈ একো লগোৱা নাই ঠাণ্ডা ছিজনত আমাৰ ঘৰত কি হয় বিশেষকৈ মোৰ কাৰণে চব লাগি থাকিবলগীয়া হয় সেইকাৰণে আইতাই যিমানখিনি পাৰিছে কৰিছে গতিকে সেইখিনিকে দেখুৱাও বলক এইখিনি হৈছে লাই শাক আৰু ডাঙৰ হ'বলৈ আছেই বেছি দিন হোৱা নাই পুলি ৰোৱা মই বুলিলে আছে জানো বৈ একেদৰে খুলিব খুজিছো তাৰ পাছতে এইখিনি বেঙেনা একেবাৰে টিকলো তাৰ পাছত এইফালে এখন জাতিলাও চাং পাতি দিছিলে আজি আইতাহঁতে আৰু এইফালে এইজোপা হৈছে নেমু গছ হোৱা সেইটো এটা অকণমানি নেমু লাগি আছে আৰু বাকী নেমুখিনি ছিঙি পেলালে থৈ দিছেহি ছিঙি আনি মই সিফালে ভিডিঅ' বনাই থাকোঁতে আইতাই ভাত খাবলৈ মাতিলে এইফালে ফুলকবি আলু জোল বনাইছিলে আৰু সৰু মাছ ভাত পানী খাই উঠি মই এইফালে মিউজিক স্কুল যাবলৈ ৰেডি হৈছোঁ হালধীয়া
ফুলাৰু হৈ ফুলি ৰোৱা এধানি মন আছুতীয়া উলাহেৰে আঁকি লোৱা জগত এখন আধা বাটতে এৰি থৈ আহি আজিও তাতে যে মগন এয়া একেবাৰে ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু ঘৰলৈ আহি থাকোঁতে সন্ধিয়া সময়ত ইমান ধুনীয়াকৈ চৰাইখিনি নিজৰ ঘৰলৈ গৈছে দেখি একদম মনটো ভাল লাগিছে ইমানবোৰ চৰাই একেলগতে দেখিলে এনেও মনটো ভাল লাগি যায় মই ঘৰ আহি পালোহি এতিয়া হৈছে 5:20 আৰু তাত গৈ বহুত ভাল লাগিলে বহুত দিনৰ পিছত ক্লাছ কৰিলোঁ চ' বহুত বেছি ভাল লাগিলে আৰু তাত মই আপোনালোকক ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ তাৰ কাৰণে বেয়া নাপাব কাৰণ তেনেকুৱা পৰিৱেশো নাছিলে আৰু ছাৰ আহি গ'ল তো সেইকাৰণে মই দেখাব নোৱাৰিলোঁ বেলেগ এদিনা আপোনালোকক দেখাম আৰু এতিয়া মই যাওঁ ফ্ৰেছ হৈ লওঁ তাৰপাছতে আপোনালোকক লগ পাই আছোঁ মই ফ্ৰেছ হৈ মেলি আহিলোঁ আৰু এইফালে মোক আইতাই দিলে চাহ কি দিছে এইফালে বিস্কুট এইফালে মিক্স চানা হেল্ল' আজি হৈছে নেক্সট ডে আৰু আজিও ভিডিঅ'টো কণ্টিনিউ কৰোঁ বুলি ভাবিছোঁ কাৰণ আজি আমি মানে আমাৰ গোটেই ফেমিলিটো আৰু লগতে মোৰ মাৰ ফ্ৰেণ্ড এগৰাকী গতিকে গোটেইখিনি মিলি পেলাই মুভি চাবলৈ যাম বুলি ভাবিছোঁ গতিকে আপোনালোককো দেখাম বুলি ভাবিলোঁ আৰু এটা মেমৰি হিচাপেও থাকি যাব ভিডিঅ'টো গতিকে ভাবিলোঁ আজিও কণ্টিনিউ কৰি দিওঁ আৰু ৰৈ ৰৈ বিনালে মুভিখন আমাৰ পৰীক্ষা ষ্টাৰ্ট হোৱাৰ আগতেই ৰিলিজ দিলে গতিকে আমি চাব নোৱাৰিলোঁ ইয়াত ডিব্ৰুগড়লৈ যাবলগীয়া হ'ল তাৰপিছত এক্সাম ষ্টাৰ্ট হ'ল দেন ভাবিলোঁ একেবাৰে পৰীক্ষা শেষ হোৱাৰ পিছতে চাম আৰু সেইকাৰণে আজিও ভাবিছোঁ ওলাওঁ আৰু ভালো লাগিব অ'কে দেন মই এতিয়া জল্দি ওলাই লওঁগৈ কাৰণ 10:30 পৰাই আছে আৰু আমাৰ লগত ভণ্টি এজনীও যাব সৰু চ' তাই পিছবেলা টিউশ্যন থাকে সেইটো কাৰণে মৰ্ণিঙতে চাম বুলি লৈছোঁ চ' ভিডিঅ'টো চাই থাকিব আপোনালোকে আমি এতিয়া ওলালোঁ ঘৰৰ পৰা আৰু পিছফালে আইতাও আহি আছে মা আমাতকৈ অলপমান আগতে ওলাই গ'ল আৰু মই যে কৈছিলোঁ এজনী সৰু ভণ্টি আমাৰ লগত যাব বুলি তাই হয় আমাৰ ঘৰৰ ওচৰতে ঘৰটো বেছি দূৰ নহয় আমি মুভি টিকেটছ ৰংঘৰত লৈছিলোঁ আৰু ইয়াত মৰ্ণিঙত ইমান বেছি ভিৰ নাথাকে সেইকাৰণে আমি ইয়াতে চালোঁহি বিশাল মাৰ্কেটলৈ কৈছিলোঁ ভিডিঅ'টোত বহুত ধুনীয়া ধুনীয়া বাৰ্থডে ৱেৰ কালেকশ্যনছ আহিছে বুলি চ' মোৰ কিবাকিবি ল'বলগীয়া আছিলে আৰু আইতাও কিবাকিবি ল'লে শ্বপিং কৰিলে নিজৰ কাৰণে আৰু আজি ইয়াৰ পৰা কি শ্বপিং কৰিলোঁ সেইটো বেলেগ এটা ভিডিঅ'ত দেখুৱাম কাৰণ আজি ভিডিঅ'টো বহুত দীঘল হৈ যাব নহ'লে ঘৰ আহি পালোহি আৰু ভাত পানী খালোঁ দুপৰীয়া ভাত খোৱা হ'ল আৰু এতিয়া মানে মুভিখনৰ কথা কি ক'ম মানে ইমান বেছি ভাল লাগিলে আৰু জুবিন দাৰ এক্টিং ইমান ধুনীয়া হৈছে মানে ইমানেই ভাল লাগিলে চাই পেলাই মোৰ মানে আৰু এবাৰ চাওঁ নিচিনা লাগি গ'লগৈ মানে ইমানেই ভাল লাগিলে আৰু চবেই বহুত ভাল পালে মাহীহঁতেও অহা কথা আছে যদি মাহীহঁতে চাই তেতিয়াহ'লে মই আকৌ এবাৰ চাম বুলি ভাবি থৈছোঁ মনতে কাৰণ ইমান ভাল লাগিলে মানে হেঁপাই পলোৱা নাই ইমান ভাল লাগিলে মানে চাই পেলাই আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো এণ্ড কৰি দিওঁ কাৰণ বহুত দীঘলীয়া হৈ গৈ আছে ভিডিঅ'টো কালিৰ পৰা যিহেতু কণ্টিনিউ কৰি আছোঁ আৰু যিসকল মোৰ ছাবস্ক্ৰাইবাৰ্ছ আছে তেওঁলোকক বহুত থেংক ইউ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে আৰু যিসকল নতুন হয় আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল পায় ভিডিঅ'টো চাই তেন্তে লাইক এটা কৰি দিব ভিডিঅ'টোত গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ লগ পাম মোৰ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই